হেল্ল' নমস্কাৰ। আমি আজি গৈছোঁ অটো এখন ভাড়া কৰি সকলো ডিউটি সামৰি। এতিয়া আমাৰ পাঠশালাৰ আছে, মঙলদৈ আছে, শুৱালকুছি আছে, গহপুৰ আছে, তেজপুৰ আছে, ছয়গাঁও আছে, বাক্সা আছে, চব আছে ইয়াত। গোটেই অসমে আমি নয়দাৰ এতিয়া জুবিন দাক চাবলৈ গৈ আছোঁ। জাষ্টিছ ফৰ জুবিন দা। আমাৰ হিয়াৰ আমঠু জুবিন দাক শেষবাৰৰ কাৰণে আমি সকলোৱে চাব বিচাৰোঁ। চ' আজি আমি সকলোৱে ডিউটি সামৰি যেনে তেনে আহিছোঁ মিলাই। বাকী আপোনালোকৰ অনুভৱবোৰ কৈ দিব এবাৰ। মই ফিল্মটো চাই কেনেকৈ চাম মই নিজকে ভাবিব পৰা নাই। লেকিন এটা কথা মানে জাষ্টিছ ফৰ জুবিন দা। আপুনি কি ক'ব? আমি শেষবাৰৰ কাৰণে জুবিন দাক চাম। ডাঙৰীয়া আপুনি কি ক'ব? মই এটা কথাই ক'ম যে চৰকাৰে যে জাষ্টিছ দিয়ে জুবিন দাক সেইটোৱে বিচাৰোঁ, বাকী বিশেষ নকওঁ আকৌ। আৰু আমাৰ মেডিতা কি ক'ব? মেডিতা জাষ্টিছ ফৰ জুবিন দা আৰু একো নাই। ৰাজভাই জুবিন দা চোৱাৰ সৌভাগ্য আমি সকলোৰে আছে, তাৰ কাৰণে আমি ধন্যবাদ দিছোঁ। বাকী জাষ্টিছ ফৰ জয় জুবিন দা। অ'কে, ঠিক আছে। আমি এতিয়া আগবাঢ়ো, আমাৰ গাড়ী আগবাঢ়িছে এতিয়া। জুবিন দাই এটা কথা কৈছে যে ৰৈ ৰৈ বিনালে শেষ বুলিলে তো শেষ নহয়। ইয়াত বহুত অৰ্থ আছে, ইয়াক ভালদৰে বুজিলে আমাক টাইম লাগিব। জুবিন দাৰ চিনেমাখন এনেকৈ আমি সকলোৱে মিলি চাই আহিলোঁ, অসমীয়াবোৰে, প্ৰবাসী অসমীয়াবোৰে নয়দাত। শেষৰখিনিয়ে মনত বৰ দুখ লগালে, কাৰণ জুবিন এতিয়া নাই, কিন্তু তেওঁতো বেলেগ বেলেগ সংবাদখিনি ফটো উঠালে। সেই সময়ত মই বৰ ইম'চনেল হৈ গৈছিলোঁ, বৰ দুখ লাগিছিলে। কিন্তু আগৰখিনি চিনেমা খুব সুন্দৰকৈ কৰিছে। জুবিন দাৰ এইখনে শেষ চিনেমা আছিলে, কিন্তু বৰ সুন্দৰ এখন অসমীয়া চিনেমা চালোঁ। আৰু জুবিন আমাৰ সদায় মনত থাকিব, মই ইয়াতে থাকোঁ, কিন্তু জুবিন আমাৰ অন্তৰত সদায় থাকিব। সেইখিনি ক'লোঁ। আৰু জুবিনৰ আত্মা য'তে আছে শান্তিৰে থাকক, আৰু এই ন্যায় এটা বিচাৰ যাতে আমাৰ। জুবিন দা এনেকুৱা এটা নক্ষত্ৰ আছিল য'ত আমি ন্যায় পাব লাগিব। সেইটোৱে। জুবিন দাক ন্যায় লাগব নালাগে? জাষ্টিছ ফৰ জুবিন গাৰ্গ লাগবই আমাক ন্যায়। চিনেমাখন চাই কাৰো মুখত হাঁহি নাছিল, একো নাছিল। এনেকৈ আহি আমি কিবা কৈ ভাতকেইটা খালোঁ ৰুমত। যিহেতু আমি লাইনত থাকোঁ, লাইনত গোটেইকেইটাই মিলি এনেকৈ ভাতবিলাক খাওঁ। অসমীয়াবিলাক সকলোৱে জাতি ধৰ্ম নিৰ্বিশেষে লগ হৈ এনেকৈ আমি ভাত খোৱা যায়। ধন্যবাদ। জয় অসম, জয় জুবিন দা।